সাবস্ক্ৰাইব কৰক ঐকান্তিক অসম ইউটিউব চেনেলটো আৰু বেল আইকনটোত প্ৰেছ কৰক লেটেষ্ট আপডেট সকলোতকৈ আগতীয়াকৈ পাবলৈ। ধন্যবাদ। বলক তেতিয়াহ'লে ৰৈ নাথাকি আমি কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। ভালকে ভাল ৰিজাল্ট কৰিব লাগিব। ডেইলি 8-10 ঘণ্টামান পঢ়ি আছো। 8-10 ঘণ্টা পঢ়ি লাভ নাই। মই 18-20 ঘণ্টা পঢ়িছিলো। আপোনাৰ মানে বহুত ভাল ৰিজাল্ট হৈছে। তো এই মোক দে কিমান মানুহে সম্বৰ্ধনা জনাইছিল। সম্বৰ্ধনা? সেইটো আপোনাৰ বহুত ৰিজাল্ট ভাল হৈছিল মানে। তো এই মোকতো মুখ্যমন্ত্ৰীও গামোচা পিন্ধাইছিল। আগতে কিমান ল'ৰা ছোৱালীয়ে মোৰ ওচৰত টিপছ ল'বলৈ আহে, তই কিবা নোৱাৰিলে যাবি মোৰ ওচৰত দেই। এতিয়া মোৰ সময় নাইকিয়া হ'ল বুলিহে। এই ইমানকে নকলৰ পৰা লিখিছো, কমন পইণ্ট নপৰে জানো। এই প্ৰণৱ দাটো মানুহটো বহুত পঢ়াত চোকা। এই তাৰ ওচৰলৈকে যাম, এই টিপছ কেইটামান লৈ আহিম কেনেকে নকল মাৰিব লাগে। এতিয়া শুই থাকো, পঢ়া টেবুলৰ ওচৰত বহি থাকিলে বহুত লাগিছে। কি কৰিছে? এই জেকটো ঠিক কৰি আছো বুজিছনে। মাছ পুঠি দিন পাইছে এনো, এই নদীত পাতিবগে লাগে। এই মোক পৰীক্ষাৰ কাৰণে কুৱেশ্যন কেইটামান বাছি দিব। মোৰ সময় নাই। পৰহিলে এক্সাম পালেহি, বাছি দিয়ক সোনকালে কেইটামান। কচোন তোৰ কি চাবজেক্টৰ লাগে? অসমীয়াই চাই দিব দুটামান। হেৰি চাবি, পাৰস্য হৈ গ'লতো চাবি, আৰু হলঠিল তোকৰ ওচৰত সেই কবিতা এটা চাবি। এইবোৰ আমাৰ নাই নহয় এতিয়া। নাই নেকি? নাই, আমাৰ দিনত আছিল আকৌ। ৰ'ব মই কিতাপখন লৈ আহোঁগে, লগতে ইংলিছখন লৈ আহিম। নাই মোৰ সময় নাই দেই এতিয়া। বৰ বিপদত পেলাই দিলো। সৰ্বনাশ। হে ভগৱান, এইটো নোৱাৰিলা মোৰ ওচৰলৈ আহি পেলাই কবলৈ কি চুট খৰে খাইছিল বাৰু। চালা, সেই অসমীয়াটো বাদে এতিয়া বোলে ইংলিছো আনিব। মই দেখোন ইংলিছৰ একো জতাব নাজানো। হে ভগৱান, কি কৰো এতিয়া? মোৰ মূৰটো ঘূৰাইছে দেখোন। মা লাগিছে। কি হব এতিয়া? এই 6 পাছ লোৱাতে বা মই কেলে ফিটবোৰ মাৰিছিলো হে। মা এটা লেটিঙত ধৰিছে। প্ৰণৱ দা, মৰিলো। কিবা কৈছিলে? নাই তই বগেচোন, যা মই গৈ আছো, যা তই বগে অলপ। সোনকালে আহক, মোৰ নকল দেখিবলৈ দেৰি হৈছে দেই, সোনকালে আহক। ৰাম। এইটোৱে কি খাই হাগিছিলে? ইমান গোন্ধ গুহপা। ৰাম 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 ৰাম।
তেতিয়াহে শান্তি অকমান তই আনিলি চাওঁ দেচোন তহঁতৰ প্ৰশ্নবোৰ ক'ত আছে আকৌ আমাৰ দিনত এইখিনি নাছিল এইবোৰ আকৌ এইবোৰ মই জানো এইবোৰ মই চব জানো এই ৰাতিপুৱা পৰা মূৰটো ঘূৰাইছে যে সেইকাৰণে অকমান নেদেখা নিচিনা লাগিছে তই প্ৰণৱ দা এই কোনবোৰ কুৱেশ্যন মোৰ কাৰণে ইম্পৰ্টেণ্ট চাই দিয়ক পটকছে এইকেইটা এইবোৰ চব চাবি চবি কি এই তই যে কৈছিলি কোনবোৰ কুৱেশ্যন এই ইম্পৰ্টেণ্ট সেইটো মই চব সময়ত কৈছো বুজা নাই প্ৰণৱ দা এই নকল কেনেকে কমন পেলাম বাৰু এবাৰ এই কৃষ্ণ এই নাপায় নহয় এইবোৰ নকল চকল কৰিব সেই কিমান চোকা চোকা ল'ৰাই নকল মাৰি পাছ কৰে আকৌ সেইটো অৱশ্যে হয় এই ময়ো নকলহে কৰিছিলো গম পোৱা নাই বহুত নকল কৰিলো সেইকাৰণে আপুনি ইমান ভালকে পাছ কৰিলে আকৌ এই প্ৰণৱ দা এই এছে কি নিম বাৰু এবাৰ এছে দা কাওখন চাবি চাবি নহয় লৈয়ে যাবি যদি দা স্কুলৰ বিষয়ে আহি যায় তেতিয়া কি কৰিম এ অকৰাটো এই কাওটো কাটি স্কুল কৰি দিলে হ'ল দেখোন থেংক ইউ দেই প্ৰণৱ দা থেংক ইউ দেই এইবোৰ ধন্যবাদ দিব নালাগে ওচৰৰে ল'ৰা কিনো প্ৰণৱ দা এটা কথা নহয় এই কুৱেশ্যনবোৰ কেনেকে কমন পেলাম এইটো গম পাইছ নাই এনেকে কাগজত সৰু সৰুকে কাটি লৈ যাবি হে তাৰপৰা সৰু সৰু আখৰে লিখিবি হোৱাত লিখি 2টা ফুট দি উত্তৰবোৰ লিখিবি তাৰপিছত আকৌ এনেকে ৰাইট লিখিলো 2টা ফুট দি উত্তৰবোৰ লিখিবি হে তাৰপিছত তই কুৱেশ্যন পেপাৰখনৰ লগত ৰাইট আৰু হোৱাত লগাই তই যিমানবোৰ কুৱেশ্যন পাৰ মাৰি দিবি মই ক'লো গোটেই নম্বৰ পাবি কামটো আগতে মই এনেকেহে নকল মাৰিছিলো গম পোৱা নাই ইমান ভাল চাকৰি পাইছিলো মই এই লোকৰ তলত কাম কাপোৰ কৰে অমুকা নহয় সেইকাৰণে নকৰিলো চব বাদ দিলো ওন বিজনেছ কৰি যাওঁ দেই নকল লিখোগে এইখন লৈ যা এই ভগৱান ভাল বচাই দিলা আৰু দেই লাভ ইউ ভগৱান পৰীক্ষাত ফেইল হৈ এইবাৰ কলেজলৈ যাবলৈও নাপাওঁ দেউতাই বাইক এখন দিম বুলি কৈছিলে সেইখনো গ'ল চেছফুল লাইফ মন মাৰি লাভ নাই এইবাৰ পৰীক্ষাও বহুত ভাল হৈছিলে ন একদম পুৰা চেম টু চেম বহাই দিছিলো কি হ'ল জানো এছে কি লিখিছিলি মই দা গাঁও দিছিলো এই আহিলে দা স্কুল এতিয়া গাঁৱটোৰ কাৰণে স্কুল বহাই দিলো কোনে কয় বাৰু কৰিবলৈ প্ৰণৱ দা প্ৰণৱ দা কথা শুনে নিবা 6 পাছ হা তই কি হ'ল গম পা না প্ৰণৱ দা কথা কি হ'ল তই দা গাঁও নিছিলি আহিলে দা স্কুল তই কাটি পেলাই নি স্কুলটো লিখি দিলি গাঁৱটো কাটি স্কুল এবিধ 4 জন্তু হ'ল স্কুলে ঘাঁহ খায় সেইটোৱে আকৌ মোক কলে বোলে বহুত পঢ়া বোলে তাক বোলে মুখ্যমন্ত্ৰীও গামোচা পিন্ধাইছে মিছা কৈছে উস্তাদ দিয়ে এইটো মস্তি তাৰ কথা তই শুনিব নালাগে নহয় শুনিছনে না তই এতিয়া মোবাইলৰ ধান্দা খেলা ধান্দা চব বাদ দে তই প্ৰণৱ দা ওচৰলৈ বকে নাযাবি এই তাহাঁতৰ কথা তই একো কৰিবগে নোৱাৰ ভালকে পঢ় এতিয়াতো বহুত সময় আছে এবছৰ দিনটো হাতত আছে ভাল ধৰণে পঢ় আৰু নকল চকল এইবিলাক ধান্দা নলবি গম পা নাই ভাল মানুহকে পঢ়াবই তই নকল মাৰি নপঢ়ে নহয় নকল মাৰি পাছ কৰিলেতো কি হব তোৰ ৰিজাল্টটোৱে ভাল হ'ব কিন্তু ভৱিষ্যতটো ভাল নহয় গম পালি না ভাল ধৰণে পঢ় ভাল ৰিজাল্ট এটা কৰিবি মা দেউতাক ভালকে ৰিজাল্ট এটা দিবি আৰু তোমালোকক কলো ভাল ধৰণে পঢ়া কেতিয়াও নকলৰ ওপৰত বিশ্বাস কৰি পেলাই তোমালোকে পৰীক্ষা হলত নাযাবা এতিয়া বহুত সময় আছে ভাল ধৰণে পঢ়া এটা ভাল ধৰণে পঢ়িলে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা এটা ভাল ৰিজাল্ট কৰিলে তোমালোকে জীৱনটো সুখে শান্তি অতিবাহিত কৰিব পাৰিবা হাই আমাৰ আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহলে ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় বাই কি হ'ল গম পা তই প্ৰণৱ দা কথা দা কাম নিছিলি কাওটো কাটি দা স্কুলটো বহাই দিলি তাত তেতিয়া স্কুল এবিধ 4 জন্তু হ'ল স্কুলে ঘাঁহ খাই হ'ল
স্কুলে মতা স্কুলে কাটি দিয়ে এয়া দিছে নাই এডিটৰ নৱদ্বীপ নাই। এইজনে পাঠদাই হেৰি চাই আছে ছাবস্ক্ৰাইবাৰ বাঢ়িছে নাই চাই আছে আমাৰ পাৰ্থদাই ছাবস্ক্ৰাইবাৰ বাঢ়িছে নাই আৰু ভিউজ কিমান আহিছে এইজনৰ কথা কৈ দে সেইটোকে চাই থাকে ই পাবজি খেলা আকৌ গোটেই ৰাতিটো পাবজি খেলেই বহি থাকে খালি পাৰ্থদাই ছাবস্ক্ৰাইবাৰ কিমান আহিছে আৰু ভিউজ কিমান আহিছে অকল দিনে ৰাতি সেইটোকে চাই থাকে এইখিনি চাই থাকোতে মানে বিয়া পাতিবলৈ পাহৰি গৈছে আমাৰ এজন দেখিছে নাই এডিটৰ এইখন ফোন দেখিছে অফ হৈ নাই গৈছে ফোন অফ ফোন হৈ অফ এয়া কোনোবাই ছোৱালী বিচাৰি পালে আমাৰ দীপাংকৰ দালে ক'ব দেই কোনোবাই ছোৱালী বিচাৰি পালে চাৰ্জ দি আছে এয়া ফোনটো অফ হৈ গৈছে চাৰ্জ দি আছো বাকী দুটা পাইছে টোপনিও ধৰিছে মানুহজনে ছাবস্ক্ৰাইবাৰ কিমান হৈছে আৰু ভিউজ কিমান হৈছে অকল সেইখিনি চাই থাকোতেই গৈছে দিনে ৰাতিয়ে গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া ছাবস্ক্ৰাইবাৰ ইমান হৈছে লগতে ছাবস্ক্ৰাইবাৰ ইমান ভিডিঅ'টো যিমান পাৰে সিমান ধৰিব শ্বেয়াৰ নোৱাৰিব কৰি খালি। দিব। অন্ততঃ তেওঁ বিয়াখন পাতিবলৈ সুবিধাটো হ'ব এইখিনি চিন্তা অকণমান দূৰ হ'ব গতিকে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে সিমান শ্বেয়াৰ কৰক আমাক শান্তি দিয়ক অকমান এইজনৰ মানে বিয়াখন পাতিবলৈ সুবিধা এটা কৰি দিয়ক আমাৰ ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আমাৰ এতিয়া এজনৰ গুড নাইট নহয় গুড মৰ্ণিং আৰু পাবজি খেলোতে খেলোতে আপোনাৰ চশমা লৈ ये যাব पाबजी वाला है क्या পাবজি খেলি থাকোতে চকু বেয়া হলে চশমা লৈ গৈছে বহুত পাৱাৰ আছে অকমান আগতে আমি চাহ খাইছো আধা ঘন্টামান হৈছে চাহ খোৱা 1:30মান বজাত খাইছিলো নেকি চাহ ন 1:30মান বজাত খাইছিলো। 1:30মান বজাত চাহ খাইছিলো নিজে বনাই খাইছো ভাল লাগিছে তেনেহ'লে আকৌ ভাত খাব লাগিব ভোক লাগিছে